মাছ ধৰিবলৈ গৈ কি অৱস্থা দেখিছেনে ৰ'দত মই ছাতি লৈ এয়া ফিছাৰীৰ পাৰে পাৰে মই ঘূৰি ফুৰিছোঁ। নামিবলৈ মোৰো মন যায় কিন্তু এওঁ নামিবলৈ নিদিয়ে। এয়া আমাৰ এওঁ ভৱেন দা এনেকৈ আৰু কেইবাজনো আছে, আমাৰ দাদাহঁতো আছে। সকলোৱে মাছ ধৰিছে। এইটো এটা কি মাছ চিনি পাইছেনে বাৰু? এয়া আমাৰ ল'ৰাহঁতো ফিছাৰীটোত নামি বিৰাটেই ফূৰ্তি কৰিছে, পানীত নামিবলৈ পাইছে। তেনেকৈ নামিবলৈ নাপায় যে এয়া মাছ জঁপিয়াইছে দেখিছেনে? এয়া এনেকৈয়ে মাছ ধৰা চখটোৱে বেলেগ নহয় জানো? খোৱাটোতকৈ ধৰা চখটো আচলতে বহুত বেলেগ। ভৱেন দাই আকৌ গাই আছে কি তেওঁৰ মুখত হেনো বৰালি মাছ এটাই খুন্দা মাৰি দিলে, থুতুৰি ভাঙিলে বুলি বোলে মই ভিডিঅ' কৰি দিব লাগে। এতিয়া মাছটোৱে খুন্দা মাৰোঁতে বাৰু মই ভিডিঅ' ক্লিপেই নকৰিলোঁ, কেনেকৈ দিওঁ বাৰু? আৰু ইমান সৰু বৰালিটোৱে মাৰিলেনো বাৰু থুতুৰি ভাঙেনে? মোক কৈ আছে বোলে ভিডিঅ'টো কিন্তু মই পাব লাগিব দেই। এয়া চব বৰালি মাছে দেই, অন্য মাছ নাই। সৰু সৰু মাছ আছে, নাৰ মাছ আছে, পুঠি মাছ আছে। আমাৰ ভতিজা ল'ৰাটো আৰু ছোৱালী এজনী এনেকৈ আঁঠুৱা লৈ ধৰি আছে। কিন্তু এইখনত আকৌ অকল বৰালি মাছেইহে উঠিছে, এয়া দেখিছেনে? বৰ ভাল লাগে এনেকৈ মাছ ধৰা চাই থাকি, সেইবাবে ময়ো গ'লোঁ। ঘৰত ৰৈ থাকিব নোৱাৰি আৰু অকণমান ভিডিঅ' ধৰি আনিলোঁ, আপোনালোকৰ মাজলৈ এৰি দিলোঁ। এয়া মাছ 12-13টামান বৰালি মাছ। আজিলৈ আহিছোঁ, বাই বাই।